মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোক আটাই ভালে আছা। আমি মূল্যবোধ শিক্ষা পাঠটি পঢ়াই আছিলোঁ। য'ত মূল্যবোধ কি, মূল্যনো কি বুজায় ইত্যাদি কিছু কথা আলোচনা কৰিছিলোঁ। অলপমান আগৰ কথাকে ধৰি আগবাঢ়িছোঁ। আদৰ্শবাদী দাৰ্শনিকসকলৰ মতে সত্যম, শিৱম, সুন্দৰম এই তিনিটাক চিৰন্তন মূল্যবোধ বুলি কোৱা হৈছে, যাৰ কোনো পৰিৱৰ্তন নাই। যিটো সত্য কথাবিলাকৰ কথাকে চিৰন্তন বুলি কোৱা হয়। সেয়া হৈছে আদৰ্শবাদী দাৰ্শনিকসকলৰ ধাৰণা। প্ৰকৃতিবাদীসকলে আকৌ বস্তুবাদী জগতখন অৰ্থাৎ আমাৰ চকুৰ আগত প্ৰত্যক্ষ হৈ থকা জগতখনৰ কথাকে মূল্যবোধৰ আধাৰ বুলি কৈছে। মূল্যবোধবিলাক পৰিৱৰ্তন হৈ থাকে বুলি ক'ব খুজিছে। তেওঁলোকৰ মতে সমাজ যেনেকৈ পৰিৱৰ্তন হয়, ঠিক তেনেকৈ তাৰ লগে লগে মূল্যবোধৰো পৰিৱৰ্তন হয়। ভাৰতীয় দৰ্শনত মূল্যবোধ, আজি আমি এই পইণ্টটো আলোচনা কৰিম। ভাৰতীয় সংস্কৃতিত মূল্যবোধৰ চিন্তা যথেষ্ট প্ৰাচীন। ভাৰতীয় দৰ্শন হৈছে মূল্যবোধৰ দৰ্শন। ভাৰতীয় দৰ্শন পাশ্চাত্য দৰ্শনৰ দৰে কেৱল ৰহস্যৰ পৰা সৃষ্টি হোৱা নাই, বৰং প্ৰয়োজনীয়তাৰ ফলতহে সৃষ্টি হৈছে। সমাজৰ নৈতিক আৰু আধ্যাত্মিক প্ৰয়োজনীয়তাৰ পৰা ইয়াৰ সৃষ্টি হৈছে। ভাৰতীয় দৰ্শনৰ উৎপত্তি ব্যক্তিৰ জীৱন ধাৰণৰ উত্তম উপায় দেখুৱাবৰ বাবেহে। ভাৰতীয় সংস্কৃতি বৈদিক যুগৰে অৱদান। ভাৰতীয় দৰ্শনকো সেয়েহে মূল্যবোধৰ দৰ্শন বুলি কোৱা হৈছে। ভাৰতৰ বৈদিক শিক্ষাৰ ইতিহাস যদি আমি চাবলৈ যাওঁ, তেতিয়াহ'লে আমি গম পাম যে এক উচ্চ আধ্যাত্মিক আৰু সাত্বিক জীৱন যাপনৰ কাৰণেহে ভাৰতীয় শিক্ষা ব্যৱস্থাই মত আগবঢ়াইছে। ভাৰতীয় দৰ্শনৰ উৎপত্তিও ব্যক্তিৰ জীৱন ধাৰণৰ উত্তম উপায় দেখুৱাবৰ বাবেহে। কেনেধৰণৰ দৰ্শনৰ দ্বাৰা প্ৰভাৱিত হ'লে জীৱনটো সুন্দৰভাৱে অতিবাহিত কৰিব পাৰি, সেয়াই ভাৰতীয় দৰ্শনৰ বিষয়বস্তু। আৰু সেয়েহে ভাৰতীয় সমাজত আধ্যাত্মিকতাৰ উচ্চ আদৰ্শৰ প্ৰভাৱ আটাইতকৈ বেছি ভাৰতীয় শিক্ষা ব্যৱস্থা মূল্যবোধৰ ওপৰতে প্ৰতিষ্ঠিত। ভাৰতীয় দৰ্শনে মূল্যবোধক 4টা শ্ৰেণীত ভাগ কৰিছে। সেইকেইটা হৈছে ধৰ্ম, অৰ্থ, কাম আৰু মোক্ষ। ধৰ্ম হৈছে মানুহে আচৰণ কৰা নীতি নিয়ম সম্পৰ্কীয় বিশেষ ধাৰা, যাৰ দ্বাৰা মানুহে নৈতিক দিশত উৎকৰ্ষ লাভ কৰিব পাৰে। দ্বিতীয়টো অৰ্থ মানে হৈছে ধন বা টকা পইচা। তৃতীয়টো হৈছে কাম, কামনা বাসনা। মানুহৰ শৰীৰত জৈৱিকভাৱেই কামনা বাসনা আদি প্ৰবৃত্তিবোৰ থাকে। চতুৰ্থটো হৈছে মোক্ষ অৰ্থাৎ মুক্তি বা নিৰ্বাণ, যাৰ দ্বাৰা মানুহে আত্মা, পৰমাত্মা, বাহ্যকাল, পৰকাল ইত্যাদিৰ ভেদ জানি পৰম জ্ঞানৰ সন্ধান লাভ কৰে। ধৰ্ম, অধৰ্ম আদি শব্দবোৰ আমাৰ অতি পৰিচিত। ভাল কাম কৰিলে আমি ধৰ্ম কৰা বুলি কওঁ বা বেয়া কাম কৰিলে আমি অধৰ্ম কৰা বুলি কওঁ, আৰু মানুহে বেয়া কাম কৰিব নিবিচাৰে। সেয়েহে ধৰ্মই আমাৰ নৈতিক জীৱন পৰিচালিত কৰে। ধৰ্মই সদায় আমাক ভাল দিশলৈ লৈ যায়, বেয়া দিশৰ পৰা আঁতৰাই আনে। এই মূল্যবোধক আন দুটা মূল্যবোধ অৰ্থ আৰু কামতকৈ শ্ৰেষ্ঠ বুলি গণ্য কৰা হৈছে। অৰ্থ মানুহৰ প্ৰয়োজন, কাৰণ ধন নহ'লে একো বস্তুকেই লাভ কৰিব নোৱাৰোঁ। সেয়েহে ধনেই ধৰ্মৰ মূল বুলিও কোৱা হয়। ধন অবিহনে আমাৰ প্ৰয়োজনীয় সা সামগ্ৰী আমি ক্ৰয় কৰিব নোৱাৰোঁ। ধৰ্মপথৰ পৰা বিচ্যুত নোহোৱাকৈহে ধন উপাৰ্জন কৰিব লাগে। সেয়েহে অৰ্থতকৈ ধৰ্ম শ্ৰেষ্ঠ বুলি কোৱা হৈছে। আনহাতে কামনা বাসনা। কামনা বাসনা এক ৰিপু যি মানুহৰ শৰীৰত থাকে। ই এক জৈৱিক প্ৰবৃত্তি, কিন্তু ইয়াক অধৰ্ম পথেৰে চৰিতাৰ্থ কৰিব নালাগে, যাৰ কাৰণে সংসাৰ ধৰ্মৰ নিৰ্দেশ দিয়া হৈছে। ইয়াৰ পিছত আহিছে মোক্ষ। মোক্ষ হৈছে মানুহৰ জীৱনৰ চৰম উদ্দেশ্য লাভৰ উপায়, যাৰ দ্বাৰা মানুহে আত্মা আৰু পৰমাত্মাৰ পৰম সত্যক আৱিষ্কাৰ কৰি আত্মবোধৰ জ্ঞান লাভ কৰে। ইয়াৰ উপৰি সত্যম, শিৱম, সুন্দৰমক মূল্যবোধৰ ত্ৰিনীতি অৰ্থাৎ 3টা নীতি বুলি কোৱা হৈছে। ভাৰতীয় দৰ্শনে অতুলনীয় অৱদান আগবঢ়াইছে মূল্যবোধৰ ক্ষেত্ৰত। অহিংসা হৈছে ভাৰতীয় মূল্যবোধৰ এক অভিনৱ সংযোজন। ভাৰতীয় আদৰ্শত অহিংসাৰো যথেষ্ট গুৰুত্ব আছে। অহিংসা মানে কাকো হিংসা নকৰা। ঈৰ্ষা মানুহৰ এক স্বভাৱজাত প্ৰবৃত্তি, সেয়েহে ইজনে সিজনৰ প্ৰতি আমি ঈৰ্ষা অনুভৱ কৰোঁ। কিন্তু ই এক মূল্যবোধৰ বিষয়, সেয়েহে আমি হিংসা ভাৱ বা ঈৰ্ষা ভাৱ, কপট ভাৱ এইবোৰ পৰিত্যাগ কৰি নিজকে সংযত কৰিব শিকিব লাগে, যাৰ কাৰণেই ধৰ্মৰ শিক্ষা দিয়া হয়।
ইয়াৰ পিছত আহিছোঁ বিভিন্ন প্ৰকাৰৰ মূল্যবোধ। কি মূল্যবোধ আছে সেই বিষয়ে ইয়াত কৈছে। মূল্যবোধৰ অৰ্থ, উদ্দেশ্য, ব্যৱহাৰলৈ চাই বিভিন্ন প্ৰকাৰত মূল্যবোধক ভাগ কৰা হৈছে। সেইকেইটা হৈছে নৈতিক মূল্যবোধ, আধ্যাত্মিক মূল্যবোধ, নান্দনিক মূল্যবোধ, অৰ্থনৈতিক মূল্যবোধ, সাংস্কৃতিক মূল্যবোধ, ৰাজনৈতিক মূল্যবোধ। ইয়াৰে ভিতৰত 3টা মূল্যবোধৰ বিষয়ে ইয়াত আলোচনা কৰিছে। তাৰে প্ৰথমটো হৈছে নৈতিক মূল্যবোধ। নৈতিক শব্দটো ইংৰাজী মৰেল শব্দটোৰ পৰা উৎপত্তি হৈছে। লেটিন ভাষাৰ পৰা এই শব্দটো আহিছে। লেটিন ভাষাৰ মূল শব্দটো হৈছে মৰিছ, যাৰ অৰ্থ হৈছে আচাৰ ব্যৱহাৰ আৰু লোকাচাৰ। পৰম্পৰাগতভাৱে চলি অহা যিবোৰ ৰীতি নীতি বা আচাৰ ব্যৱহাৰ সেইবোৰেই হৈছে লোক আচাৰ। নৈতিকতাৰ লগত সামাজিক নীতি নিয়ম আৰু আদৰ্শ জড়িত হৈ থাকে। ভাল কাম বা নীতি নিয়ম আদৰ্শ আদি নৈতিকতাৰ লগত জড়িত। মানুহে জন্ম লাভ কৰিয়ে সামাজিক ধাৰণাসমূহ আয়ত্ব নকৰে। ক্ৰমে ক্ৰমে পিতৃ মাতৃৰ পৰা, পৰিয়ালৰ পৰা, বিভিন্ন ব্যক্তিৰ পৰা নৈতিক শিক্ষা লাভ কৰে। আৰু ইয়াৰ কাৰণে পৰিৱেশ আৰু শিক্ষাৰ প্ৰভাৱ অত্যন্ত বেছি। কেৱল জন্মগত প্ৰবৃত্তিবিলাকে মানুহক জীৱ হিচাপে গ্ৰহণ নকৰে। তেনেকুৱা হ'লে অকল জন্মগত প্ৰবৃত্তি লৈ যদি মানুহ সামাজিক জীৱ হ'লহেঁতেন, তেতিয়াহ'লে মানুহ পশুৰ মাজত কোনো পাৰ্থক্য নাথাকিলহেঁতেন। জন্মগত প্ৰবৃত্তিবিলাকৰ সংশোধনৰ প্ৰয়োজন হয়। যেনে কাম, কামনা, বাসনা। এই প্ৰবৃত্তিগতভাৱে আমাৰ শৰীৰত থাকে, কিন্তু কামনা বাসনা আমি যেতিয়াই তেতিয়াই চৰিতাৰ্থ নকৰোঁ। সেয়েহে ইয়াক আমি নিয়ন্ত্ৰণ কৰা উচিত। যেনেকৈ ক্ৰোধ, খং ভাবো আমি নিয়ন্ত্ৰণ কৰা উচিত। গতিকে এনেকৈ জৈৱিক যিবোৰ প্ৰবৃত্তি, সেইবোৰ মানুহে নিয়ন্ত্ৰণ কৰিবলৈ ধৰ্মৰ, আদৰ্শৰ বা নীতিবোধৰ প্ৰয়োজন হয়। আৰু সেইকাৰণে মানুহ আৰু পশুৰ বিভেদ আছে। নৈতিকতাই সমাজৰ ৰীতি নীতি মানি চলাটো বুজায়। সমাজৰ গ্ৰহণযোগ্য নীতি নিয়ম, আচাৰ ব্যৱহাৰৰ বিপৰীতে চলাকে অনৈতিক আচৰণ বুলি কোৱা হয়। অৰ্থাৎ যিবোৰ নীতি নিয়মক সমাজে মানি চলি সমাজখন শৃংখলাবদ্ধভাৱে পৰিচালিত কৰি আহে, সেইবোৰ যদি কোনোবাই নামানে, তেতিয়াহ'লে তাক অনৈতিক বুলি কোৱা হয়। নৈতিক মূল্যবোধে মানুহক প্ৰভাৱিত কৰে আৰু সামাজিক, অৰ্থনৈতিক, সাংস্কৃতিক, ৰাজনৈতিক, প্ৰশাসনিক আদি সকলো ক্ষেত্ৰতে ইয়াৰ প্ৰতিফলন হয়। কাৰণ এজন মানুহ নীতিগতভাৱে যদি সৎ হয়, তেতিয়াহ'লে তেওঁৰ কামবিলাকো সৎ হ'ব। আৰু কোনো মানুহ যদি অনৈতিক হয়, তেতিয়াহ'লে সেই অনৈতিক কামে গোটেই সামাজিক পৰিকাঠামোটোৰ ওপৰত কুপ্ৰভাৱ পেলায়। সেয়েহে ইয়াত আটাইবিলাক দিশৰ লগতে নৈতিক দিশক সাঙুৰি লৈছে। কাৰণ নৈতিক দিশৰ পৰা সবল হ'লেহে মানুহে নিজকে সংযোজিত কৰিব পাৰে। মনোবিজ্ঞানীসকলে শিশুৰ নৈতিক বিকাশৰ বিষয়েও অধ্যয়ন চলাইছে আৰু তাৰ দ্বাৰা 4টা বিশেষ আচৰণৰ কথা চিনাক্ত কৰিছে। সেইকেইটা হৈছে যুক্তিনিষ্ঠতা, পৰোপকাৰিতা, দায়িত্ববোধ আৰু নৈতিক স্বতন্ত্ৰতা। যুক্তিনিষ্ঠতা হৈছে শিশুৱে সন্মুখীন হোৱা বিভিন্ন পৰিৱেশ যুক্তিনিষ্ঠভাৱে বিচাৰ বিশ্লেষণ কৰি চোৱা। তেওঁলোকে যুক্তিসংগতভাৱে কথাবোৰ বিশ্লেষণ কৰিব নাজানে। কিন্তু তেওঁলোকে যদি পৰিপক্কতা আহৰণ কৰিব বিচাৰে বা নৈতিক দিশত সবল হ'ব বিচাৰে, তেতিয়াহ'লে সৰুৰে পৰাই যুক্তিনিষ্ঠভাৱে কথাবোৰ বিচাৰ বিশ্লেষণ কৰি চাব শিকিব লাগিব। পৰোপকাৰ হৈছে এক ধৰণৰ মহানুভৱতা বা এক ধৰণৰ ভাল গুণ, যাৰ দ্বাৰা আমি আনৰ প্ৰতি সহানুভূতিশীল হোৱা, আনৰ সুখ দুখৰ সমভাষী হোৱাটো বুজায়। সৰুৰে পৰাই পৰোপকাৰিতা গুণ আয়ত্ব কৰিলেহে ডাঙৰ হৈ সেই গুণৰ অধিকাৰী হৈ থাকিব পৰা যায়। দায়িত্ববোধ, বাহ্যিক দিশৰ পৰা চাবলৈ গ'লে আমি শিশুসকল দায়িত্বৰ পৰা মুক্ত বুলি ভাবোঁ। কিন্তু শিশু অৱস্থাৰ পৰাই তেওঁলোকক নিজৰ দায়িত্ব সম্পৰ্কে সচেতন কৰোৱা উচিত। তেতিয়াহে নিজৰ কামবোৰৰ ভাল বেয়া বা ভুল ত্ৰুটি বা হ'ব। নৈতিক স্বতন্ত্ৰতা মানে বুজাইছে যে নিজস্বভাৱে সিদ্ধান্ত লোৱাৰ ক্ষমতা। সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত পিতৃ মাতৃ বা তেওঁলোকৰ অভিভাৱকৰ প্ৰভাৱ থাকে। কিন্তু মনোবিজ্ঞানীসকলে ক'বলৈ বিচাৰে যে শিশুসকলক নৈতিকভাৱে সিদ্ধান্ত লোৱাৰ ক্ষমতা দিব লাগে। তেওঁলোকে নিজস্বভাৱেই সিদ্ধান্তবোৰ ল'ব লাগে। আনৰ লগত আলোচনা কৰি হ'লেও সিদ্ধান্ত লোৱাৰ স্বতন্ত্ৰতা তেওঁলোকক দিয়া উচিত। আৰু যিয়ে শিশুসকলক ভৱিষ্যতে নৈতিকভাৱে সবল হোৱাৰ শিক্ষা দিয়ে বা মূল্যবোধ শিক্ষা পোৱাৰ কাৰণে তেওঁলোকক সহায় কৰে।
বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ অভাৱনীয় বিকাশে আনি দিয়া সা-সুবিধাৰ কাৰণে মানুহে বিলাসিতাপূৰ্ণ জীৱনৰ প্ৰতি আকৰ্ষিত হৈছে। বিজ্ঞানৰ যুগত যিহেতু নানা ধৰণৰ ভোগবাদী বস্তু আৱিষ্কৃত হৈছে আৰু যাৰ দ্বাৰা মানুহ বিলাসী জীৱনৰ প্ৰতি আকৰ্ষিত হৈছে আৰু শ্ৰম বিমুখ হৈ পৰিছে। ফলত মানুহে ব্যক্তিকেন্দ্ৰিকো হৈ পৰিছে, অৰ্থাৎ নিজৰ বাহিৰে আনৰ কথা চিন্তা কৰিব নোৱাৰা হৈ পৰিছে। আৰু সেইকাৰণে নৈতিক মূল্যবোধবিলাক সমাজৰ পৰা আঁতৰি যাবলৈ ধৰিছে আৰু বৰ্তমান সময়ত মূল্যবোধ শিক্ষা দিয়াৰ অতি প্ৰয়োজন হৈ পৰিছে। নৈতিক মূল্যবোধৰ পিছত আলোচনা কৰা মূল্যবোধটো হৈছে আধ্যাত্মিক মূল্যবোধ। ভাৰতীয় আদৰ্শত বা ভাৰতীয় সংস্কৃতিত আধ্যাত্মবাদৰ প্ৰভাৱ আটাইতকৈ বেছি। আদৰ্শবাদী দাৰ্শনিকসকলৰ মতে মানুহ অন্য জীৱ-জন্তুতকৈ শ্ৰেষ্ঠ বাবেই মানুহৰ আধ্যাত্মিকতা আছে। ভাৰতীয় সমাজ সংস্কৃতিত আধ্যাত্মিকতাৰ স্থান অতি উচ্চ। অৱশ্যে আধ্যাত্মিক মূল্যবোধৰ লগত ধৰ্মীয় মূল্যবোধৰ সম্পৰ্ক আছে, কাৰণ ধৰ্মই হৈছে ঈশ্বৰ উপাসনাৰ মাৰ্গ। ধৰ্মৰ দ্বাৰাই মানুহে ঈশ্বৰ উপাসনা কৰে বাবে আধ্যাত্মিক মূল্যবোধ আৰু ধৰ্মীয় মূল্যবোধৰ সম্পৰ্ক থকা বুলি কৈছে। ভাৰতবৰ্ষত বেদ উপনিষদৰ যুগৰ পৰাই মনীষীসকলে আধ্যাত্মিক মূল্যবোধৰ উত্তৰণৰ কাৰণে চেষ্টা কৰি আহিছে বা অৱদান আগবঢ়াইছে। আদৰ্শবাদী দাৰ্শনিকসকলৰ মতবাদসমূহ আধ্যাত্মিক মূল্যবোধৰ ওপৰত প্ৰতিষ্ঠিত। আধ্যাত্মিক মূল্যবোধে বস্তুবাদী জগতখনৰ ওপৰত গুৰুত্ব নিদি মন বা আত্মাৰ বিকাশৰ ওপৰতহে গুৰুত্ব দিয়ে। তেওঁলোকে ভোগবাদী বা বিলাসী জীৱনৰ প্ৰতি বিমুখ। মনৰ বা আত্মাৰ বিকাশেহে মানুহক উচ্চ স্তৰলৈ লৈ যাব পাৰে আৰু প্ৰকৃত সুখৰ সন্ধান দিব পাৰে। অৰ্থাৎ মানুহে ধন টকা পইচা বহুত পালেও হয়তো সুখ নাপাব পাৰে। সুখৰ কাৰণে মানুহক আধ্যাত্মিক সাধনাৰ প্ৰয়োজন। বৰ্তমান যান্ত্ৰিক সভ্যতাই মানুহৰ বস্তুবাদী জগতখনৰ প্ৰতি বেছিকৈ আকৰ্ষিত কৰিছে, ফলত আধ্যাত্মিকতাৰ মূল্য কমি আহিছে। বিলাসিতাপূৰ্ণ জীৱনৰ প্ৰতি মানুহক বেছিকৈ আকৰ্ষিত হোৱা দেখা গৈছে। আদৰ্শবাদীসকলে ভাবে যে আধ্যাত্মিক মূল্যবোধৰ অভাৱৰ কাৰণেহে আজিৰ সমাজখন বিশৃংখল আৰু দুৰ্নীতিপৰায়ণ বা অনৈতিক হৈ পৰিছে। আধ্যাত্মিক মূল্যবোধৰ বিকাশ হ'ব তেতিয়া, যেতিয়া মানুহে মানুহক ভাল পাবলৈ শিকিব। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কোৱাৰ নিচিনাকৈ কুকুৰ চিগাল গৰ্দভৰো আত্মাৰাম, জানিয়া সভা কুকুৰী কৰিবা প্ৰণাম। মানুহৰ শৰীৰত যেনেকৈ আত্মাই বাস কৰে, কুকুৰ শিয়াল আদি জন্তুক যদিও আমি নিকৃষ্ট বুলি বা পশু বুলি জ্ঞান কৰোঁ, তেওঁলোককো ভগৱানে সৃষ্টি কৰে। গতিকে তেওঁলোকৰো আত্মা ঈশ্বৰ সৃষ্ট। সেয়েহে সকলোকে সমান দৃষ্টিৰে চাই ভক্তি, সংযম আদি সহযোগিতা, পৰোপকাৰ, অহিংসা ইত্যাদি ভাৱৰ উত্তৰণ ঘটালেহে মানুহৰ প্ৰকৃত সুখ লাভ হয়। সমাজখন শৃংখলাবদ্ধ, দুৰ্নীতিহীন আৰু নৈতিক দিশত আগবঢ়াই লৈ যাবলৈ মানুহক আধ্যাত্মিক মূল্যবোধৰ প্ৰয়োজন। ইয়াৰ পিছত আলোচনা কৰিছে নন্দনতাত্ত্বিক মূল্যবোধ। সৌন্দৰ্যৰ প্ৰতি মানুহৰ আকৰ্ষণ চিৰন্তন। সুন্দৰ বস্তুৰ প্ৰতি মানুহৰ আকৰ্ষণ সদায় আছে। কিছুমান পণ্ডিতে মত প্ৰকাশ কৰে যে নন্দনতাত্ত্বিক মূল্যবোধ কেৱল ইন্দ্ৰিয়গ্ৰাহ্য বস্তুৰ ক্ষেত্ৰতহে প্ৰযোজ্য। অপাৰ্থিৱ বস্তুৰ ক্ষেত্ৰত তাক প্ৰয়োগ কৰিব নোৱাৰি। অপাৰ্থিৱ মানে হৈছে পৃথিৱীত যি নাই। কিন্তু মানুহে সকলো ধৰণৰ ভাল কাম বা ঘটনা বা ধাৰণাকেই মূল্য দিয়ে। অৰ্থাৎ ভাল কামক সদায় মানুহে প্ৰশংসা কৰে, ভাল বস্তুক ভাল বুলি কয়, সুন্দৰ বস্তুৰ প্ৰতি মানুহ আকৰ্ষিত হয়। সেয়েহে নান্দনিক মূল্যবোধ পাৰ্থিৱ বা অপাৰ্থিৱ সকলো বস্তুৰ মাজতেই পোৱা যায়। মানৱ জীৱনৰ তিনিটা মূল্যবোধ সত্যম, শিৱ আৰু সুন্দৰ। এই তিনিটাৰ ভিতৰত সুন্দৰক নন্দনতাত্ত্বিক মূল্যবোধ বুলি কোৱা হৈছে। সুন্দৰ মানে হৈছে সৌন্দৰ্য। নন্দনতাত্ত্বিক সৌন্দৰ্যই মানুহক শান্তি প্ৰদান কৰে আৰু জীৱনটো সুন্দৰ কৰি তোলে। সেয়েহে জীৱ আৰু জড় সকলো বস্তুৰে নন্দনতাত্ত্বিক মূল্যায়ন হ'ব পাৰে। মানুহৰ সকলো কাৰ্য একেটা চকুৰে চাই, কিন্তু মনোযোগৰ বেলেগ বেলেগ বিন্দুৰ পৰা বেলেগ বেলেগ মূল্যায়ন হয়। কাৰণ একেটা বস্তুকে এজনে ভাল দেখিলেও আন এজনে হয়তো ভাল নেদেখিবও পাৰে। সেয়েহে সুকীয়া সুকীয়া বিন্দুৰ পৰা মনোযোগৰ দৃষ্টিকোণ বেলেগ বেলেগ বা নিজস্ব দৃষ্টিভংগীৰেহে নন্দনতাত্ত্বিক মূল্যবোধৰ মূল্যায়ন ঘটে। সেয়েহে নন্দনতাত্ত্বিক মূল্যবোধৰ চাবিকাঠি বুলি কোৱা হৈছে মনোযোগক। নান্দনিক বা সৌন্দৰ্যবোধ সম্পৰ্কে দাৰ্শনিকসকলে বিভিন্ন দৃষ্টিভংগী গ্ৰহণ কৰা দেখা যায়। ইয়াৰ ভিতৰত প্লেটো আৰু মহৰ্ষি টলষ্টয়ৰ কথা উল্লেখ কৰিছে। প্লেটোৰ মতে
সকলো বস্তুৰে এক ঐশ্বৰিক সৌন্দৰ্য আছে। আমি মাথো ঐশ্বৰিক ধ্যান ধাৰণাৰ যোগেদি সেই সৌন্দৰ্য উপলব্ধি কৰিব পাৰিব লাগিব। পৃথিৱীত থকা সকলো বস্তুৰে সৌন্দৰ্য আৱিষ্কাৰ কৰিবলৈ আমি সক্ষম হ'ব লাগে। সকলো বস্তুৰে ভিতৰত সোমাই থকা সৌন্দৰ্যৰ বিষয়ে সকলোৱে উপলব্ধি নকৰিব পাৰে। প্লেটোৰ মতে আভ্যন্তৰীণ সৌন্দৰ্য উপলব্ধি কৰিবলৈ মানুহ সক্ষম নহয়, আৰু যিজনে সক্ষম হয় তেওঁ সেই বস্তুৰ সৌন্দৰ্য আৱিষ্কাৰ কৰিব পাৰে। আনহাতে মহৰ্ষি টলষ্টয়ে কি বুলি কৈছে যে তেওঁ সৌন্দৰ্যবোধ সম্পূৰ্ণ ব্যক্তিৰ নিজস্ব গ্ৰহণযোগ্য ক্ষমতাৰ ওপৰতহে নিৰ্ভৰ কৰে বুলি কৈছে। আমি যেতিয়া এটা কবিতা অধ্যয়ন কৰোঁ বা এখন ছবি চাওঁ বা এটা মূৰ্তিৰ সৌন্দৰ্য উপলব্ধি কৰোঁ, সেই সৌন্দৰ্যবোধৰ উপলব্ধিখিনি আমি নিজস্ব গ্ৰহণযোগ্য দৃষ্টিভংগীৰ ওপৰতহে সম্পূৰ্ণভাৱে নিৰ্ভৰ কৰে। সেয়েহে সৌন্দৰ্যবোধ ব্যক্তিনিষ্ঠহে, বস্তুনিষ্ঠ নহয়। অৰ্থাৎ ব্যক্তি বিশেষে সৌন্দৰ্যবোধৰ ধাৰণাবোৰ সুকীয়া সুকীয়া। তেওঁৰ মতে একেটা বস্তুকে মই ভাল দেখিলেও তুমি ভাল নেদেখিবও পাৰা। সেয়েহে ব্যক্তিনিষ্ঠ, বস্তুনিষ্ঠ নহয়। অৰ্থাৎ ব্যক্তিৰ ওপৰতহে নিৰ্ভৰশীল, বস্তুৰ ওপৰত নিৰ্ভৰশীল নহয়। ইয়াৰ পিছত মূল্যবোধৰ চিনাক্তকৰণ কেনেকৈ কৰা হৈছে সেই বিষয়ে কৈছে। সমাজ আৰু সংস্কৃতিভেদে মূল্যবোধসমূহ বেলেগ বেলেগ হ'ব পাৰে। অৰ্থাৎ ভাৰতীয় সমাজ আৰু পাশ্চাত্য সমাজৰ মাজতো মূল্যবোধৰ পাৰ্থক্য আছে। 1979 চনত ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদে মুঠ 84 বিধ মূল্যবোধক চিনাক্তকৰণ কৰি এখন তালিকা প্ৰস্তুত কৰিছে। সেই তালিকাৰ ভিতৰত 10টা মূল্যবোধৰ বিষয়ে ইয়াত তুলি দিয়া হৈছে। সংযমৰ দ্বাৰা আমি নিজৰ অতি আৱেগবোৰ নিয়ন্ত্ৰণ কৰিব পাৰোঁ। দ্বিতীয়তে হৈছে সহানুভূতি, আনৰ প্ৰতি সহানুভূতিশীল হোৱা, আনৰ সুখ দুখ বা অনুভূতিবোৰ বুজি পোৱা। সহযোগিতা, সহযোগ কৰা। অন্য সংস্কৃতিৰ প্ৰতি শ্ৰদ্ধা, অৰ্থাৎ আমি আমাৰ নিজৰ সংস্কৃতিক ভাল পালেই নহ'ব, আনৰ সংস্কৃতিকো শ্ৰদ্ধা কৰিব লাগিব। পৰিষ্কাৰ পৰিচ্ছন্নতা, পৰিষ্কাৰ হৈ থকা, পৰিচ্ছন্ন হৈ থকা, নিজৰ লগতে সমাজখন আনকো পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখাৰ মানসিকতা গঢ়ি তোলা। নম্ৰতা অৰ্থাৎ বিনয়ী ভাৱ। মানৱতাবোধ অৰ্থাৎ মানুহ হিচাপে মানুহৰ সুখ দুখৰ কথা বুজি পোৱা। অহিংসা অৰ্থাৎ হিংসা ভাৱ ত্যাগ কৰা, কাৰো প্ৰতি হিংসা নৰখা। দেশপ্ৰেম, নিজৰ দেশখনৰ প্ৰতি থকা প্ৰেম। আৰু সামাজিক দায়িত্ববোধ, মানুহৰ দায়িত্ব নিজৰ উপৰিও সমাজৰ প্ৰতিও থাকে। সামাজিক দায়িত্ববোধ গ্ৰহণ। এইকেইটা মূল্যবোধ ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা প্ৰশিক্ষণ পৰিষদে চিনাক্ত কৰিছে। নিজৰ মাজতে যদি একেটা গুণ কৰ্ষণ কৰিব পাৰে বা আয়ত্ব কৰিব পাৰে, তেতিয়াহ'লে মানুহৰ মূল্যবোধ শিক্ষা সম্পূৰ্ণ হয়। ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে পাঠটি বুজি পাবা। ইয়াৰ পিছৰ ভিডিঅ'টোত মই প্ৰশ্ন উত্তৰখিনি সামৰি ল'বলৈ যত্ন কৰিম।